असम लाइव 24 रादाब फोसावनायनि गोहोम बाक्सानि मेरकुसि ओनसोलिक गोजौसिन गेजेरारि फरायसालिनि गोदानै लुनाय न'मा नायदिंना रागा जोंबाय एमएलए भुपेन बर' राजमिस्त्रिखौ फरायसालि न'मा लुनायनि खामानि बन्द खालामनायनि बिथोन होबाय एमएलए बर' बिथाङा गोदानै लुनाय फरायसालिनि वाल एबा इन्जुराव गावस्रानायनि रादाब फोसावनायनि उनावनो फरायसालियाव नुजाथिबाय एमएलए भुपेन बर'आ 7 कौटि रां खरसजों फरायसालि न'मा लुनायनि बिबान मोनदोंमोन लुग्रा फसंथान गौतम कन्स्ट्राक्शना नाथाय लुनाय आबुं जायैयावनो फरायसालिनि वालाव गावस्रानाय नुनो मोनो दिनै जायगानि एमएलए बिथाङा फरायसालिखौ नायदिंना नुनो मोनो लुनायनि गोहैलो फरायसालि न'नि वालाव गावस्रानाय नुना रागा जोंखाङो एमएलए बिथाङा बिफानारि खुंथायखौ फननि जोहै थाबैनो राहा लानो बिथोन होयो एमएलए बिथाङा नङाब्ला आयेननि राहा लानोबो हुमखि होयो एमएलए भुपेन बर' बिथाङा मेरकुसित जे আমাৰ এই কিবাটো স্কুলটো চলি আছিলে বাইদেউ বিল্ডিংটো এই মেৰকুচিত এইটো গৌতম কনষ্ট্ৰাকশ্যনে লৈছে এনে গোটেই মানে ৱালটো ফাটি গৈছে ইহঁতে বিমত মানে কিবা মাৰা নাই চাগে যে কিবাটো বহি গৈছে ৱালটো গোটেই ফাট মেলিছে বাইদেউ কালি নিউজ ওলাইছে এই আমাৰ বৰমাৰ পৰা পূব চাইডে আমাৰ বৰমাত দুটা দিছিলে ন সাৰাই দিয়ক এই গৌতম কনষ্ট্ৰাকশ্যনৰ বেজিক অলপ কৈ কেনে দিয়ক নহ'লে মই কেছ দি দিম ইহঁতৰ ওপৰত ঠিক আছে আছোঁ অশোক দা মই এমএলএ কৈ আছোঁ বৰমা এই আপোনাৰ বিল্ডিংটো যে আপোনাৰ গৌতম কনষ্ট্ৰাকশ্যন লোৱা মেৰকুচি মোৰ বিল্ডিংটো গোটেই ফাট মেলি গৈছে দাদা মোহৰি কিমান মাতিছোঁ মই নাচাই গোটেই বহি গৈছে আপোনাৰ মানুহ নহয় দাদা এইবিলাক মোৰ লগ কৰিব দেই মই ফাং ফুং চুদুৰ বুদুৰ লগত নহ'ব মই কাম ষ্টপ কৰি দিয়ক আপোনালোকে না নাই আপুনি কিয় মোক কিয় কোৱা নাই যে ৱালটো ফাঁক মেলি গৈছে নহয় গোটেই নহয় আপুনি অকণমান চাব লাগে না স্কুলৰ ৰেছপনচিবিলিটি আপোনাৰ আছে না নাই মই এজন বিধায়ক আছোঁ আপোনালোকে কিবা এটা সমস্যা আছে ক'ব লাগে মই নকলিতো এনেকুৱাই থাকিল হয় এইবিলাক নকৰিব এইবিলাক ঠিকাদাৰৰ লগত মিটাৰালি কৰি কাম নকৰিব দেই মই কৈ দিছোঁ মই কমপ্লেইন দি দিম কিন্তু মিনিষ্টাৰক কমপ্লেইন দি দিম কিন্তু আপোনাৰ এগেইনষ্টত এইবিলাক নকৰিব একো কৰা নাই ন এইবিলাক চাব লাগে মোক জনাব লাগে ন ইমান ধুনীয়াকৈ আপোনালোকৰ স্কুল এখন দিছোঁ আমাৰ পিছপৰা অঞ্চল বুলি বৰমাৰ নিচিনা জেগাত আমি দুখনেই স্কুল পাবলৈ সক্ষম হৈছোঁ কিন্তু আপোনালোকে অলপ গুৰুত্ব দিব লাগে ইয়াৰ ৰাইজৰ প্ৰপাৰ্টি আপোনাৰ প্ৰপাৰ্টি হয়নে নহয় আপোনাৰ প্ৰপাৰ্টি হিচাপে কিয় আপুনি আকোৱালি ল'ব পৰা নাই ৰাইজক জনাব লাগে না এইবিলাক নচলিব দেই এইবিলাক নচলিব আপুনি কাম ভালকৈ কৰিব দিয়ক হয় প্ৰিন্সিপাল নিয়ক ইষ্টিমেট কপি এটা আপোনালোকে এনেকুৱা কৰিলে নহ'ব নহয় এতিয়া ইহঁতে ছাৰ একো নাম নুসুধে আমাক এইবিলাক সোধক আপোনালোকে প্ৰপাৰ্টি আপোনালোকৰ আমি ইষ্টিমেটো দিয়া নাই আমাৰ আৰু সাধাৰণভাৱে এইটো হোৱা নাইতো হয় মই আমাৰ 2023-24 বৰ্ষত যে আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আৰু অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই মোৰ অনুৰোধ সাপেক্ষে ইয়াত RIDF-ৰ পৰা 7 কোটি টকা সাপেক্ষে এটা স্কুল দিছিলে এই মেৰকুচি হায়াৰ ছেকেণ্ডাৰী স্কুলখন এইটো কনষ্ট্ৰাকশ্যন লেভেলত আছে এতিয়া কনষ্ট্ৰাকশ্যন লেভেলত থকাৰ কাৰণে আজি অকস্মাত মই ভিজিট কৰিবলৈ আহিছোঁ আৰু ভিজিট কৰিব আহি দেখিছোঁ যে ইয়াত বিল্ডিংটো কৰাত খুব গাফিলতি হৈছে ইয়াত মানে যি ঠিকাদাৰে লৈছে এই ঠিকাদাৰে ইয়াৰ কামখিনি ভালদৰে কৰা নাই আৰু যিখিনি ছাইট ইঞ্জিনিয়াৰ আছে তেখেতসকলৰ গাফিলতিৰ বাবে আজি স্কুলৰ চাৰিও সীমাত মানে কিবাটো ৱালটো ফাট মেলি গৈছে আৰু ইয়াৰ কাৰণে আজি আমি ইয়াত অসমৰ ৰাইজক লগত ৰাখি আৰু আমাৰ প্ৰিন্সিপাল ডাঙৰীয়া আছে মই এইটো কাম আজি বন্ধ কৰিবলৈ দিছোঁ আৰু যি কামটো যোনে মানে লৈছে ঠিকাত তেখেত অশোক সিংঘি আৰু বেজিক গৌতম কনষ্ট্ৰাকশ্যন তেখেতসকলক কাম বন্ধ কৰিবলৈ দিছোঁ আৰু মই ইতিমধ্যে আমাৰ অসমৰ গৌৰৱপ্ৰাপ্তানী বিল্ডিং ডিপাৰ্টমেণ্টৰ চিফ ইঞ্জিনিয়াৰ চন্দনা বসুমতাৰী বাইদেউৰ লগত কথা পাতিছোঁ অতি সোনকালে তেখেতসকলে ইয়াত চোৱা চিতা কৰি যাতে নিৰ্মীয়মান স্কুলখন ভালদৰে আকৌ কৰাৰ বাবে সুবিধা কৰি দিয়ে তাৰ বাবে মই অনুৰোধ জনাইছোঁ মই কেছ দি দিম ইয়াৰ ওপৰত মই কনষ্ট্ৰাকশ্যন কমিটিৰ ওপৰত কেছ দি দিম আৰু ইয়াত যিখিনি গাফিলতি হৈছে যিখিনি মানে বস্তু ইয়াত ব্যৱহাৰ কৰিছে এইখিনি